এইটো চাক অঁ এইটো ফ'ৰ্জৰ চাক ন অঁ এইটো টুল পোষ্ট এইটো নে এইটো 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 টুল পোষ্ট অ'কে ঠিক আছে তাৰপিছত এইটো কি বুলি কয় টুল স্লাইডাৰ এইটো টুল স্লাইডাৰ ন এইটো এই স্পিণ্ডেল থাকে মানে স্পিণ্ডেলে ঘূৰাব লাগে টুল হেৰি হয় তো এইডাল কি বুলি কয় অঁ স্পিণ্ডেল মানে এইটো অঁ এখন বেঞ্চ ন বেড হয় এখন বেড নে বেঞ্চ বেড হয় আচ্ছা ঠিক আছে আৰু এইটো কি টেল ষ্টক অঁ ডেট চেণ্টাৰ এইটো লেট চেণ্টাৰ কোন অঁ 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 এইটো লাইফ চেণ্টাৰ এই গোটেইটো অঁ এই গোটেই বডিটো আচ্ছা আচ্ছা এই গোটেই বডিটো লাইফ চেণ্টাৰ এইটো ডেট চেণ্টাৰ আৰু এইটো কি ষ্টেণ্ড ন অঁ এডজাষ্ট কৰিবৰ কাৰণে ষ্টেণ্ড অঁ অঁ এইটো অভাৰ চাইজ হ'লে মানে ইয়াত ইউজ কৰে এইটো ইউজ কৰে এইবিলাক চিপছ মেটেল কটাৰ পিছত চিপছ ওলায় এইকেইটা গিয়েৰ ন এডজাষ্ট কৰিবৰ কাৰণে স্পীড মেইনটেইন কৰিবৰ কাৰণে স্পিণ্ডেল ইজ ইন ম'শ্যন স্পিণ্ডেলৰ ম'শ্যন চেঞ্জ কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় মেইন মটৰ ষ্টাৰ্ট মেইন মটৰ ষ্টপ গ্ৰীণটো মেইন মটৰ ষ্টাৰ্ট ৰেডটো মেইন মটৰ ষ্টপ টুল পোষ্টটো আগ পিছ কৰিবৰ কাৰণে